মৰ্ণিং আৰু জাষ্ট মই উঠিছোঁ এতিয়া 9টাই বাজিব হ'ল চাহ একাপ খাই লওঁ তাৰপিছত পঢ়িম আৰু বহুত দিন হ'ল ভালকৈ পঢ়া হোৱাই নাই আৰু অকল আজি বুলিয়ে নহয়তো 2-3 দিনমান লগাই পেলাই এটা লং ব্লগ হ'ব তো এতিয়া চাহ অকণ খাই লওঁ তাৰপিছত পঢ়িম এতিয়া আমি খাম চাহ এয়া গাখীৰ চাহ লগতে চয়া ষ্টিক চাহ তাহ খালোঁ এতিয়া পঢ়িম মানে কি মোৰ একদিন বহুত দিন হ'ল ভালকৈ পঢ়াই নাই মানে আৰু যিহেতু মই 90 ডেজ চেলেঞ্জ এটা কৰি আছিলোঁ ডেইলি ভিডিঅ' দিবলৈ অকণমান দিগদাৰ হয় সেইকাৰণে ভাবিলোঁ লং ভ্লগ দিওঁ কেইদিনমান মিলাই আৰু আজি কেই তাৰিখ আজি 5 তাৰিখ আৰু আজি 5 তাৰিখ এতিয়া মই ৰাতিপুৱা হৈছে এতিয়া মই জিঅ'গ্ৰাফী প্ৰেক্টিকেল কৰিম কাৰণ পঢ়াটো হৈ থাকিব কিন্তু জিঅ'গ্ৰাফী প্ৰেক্টিকেলত বহুত টাইম যায় মানে সেইকাৰণে আজি যিহেতু বন্ধ ভাবিছোঁ প্ৰেক্টিকেলখিনি কৰোঁ মানে জল্দি শেষ কৰিব লাগে নহ'লে বহুত টাইম গুচি যায় আৰু যিসকলৰ জিঅ'গ্ৰাফী আছে সিহঁতে বুজি পাবই আৰু কি হয় আৰু এতিয়া ফাৰ্ষ্টে জিঅ'গ্ৰাফী প্ৰেক্টিকেল কৰিম জাষ্ট গা পা ধুই আজৰি হৈ আহিলোঁ ইমান সময় অকল প্ৰেক্টিকেলে কৰি আছিলোঁ আৰু এতিয়া কি কৰিম এতিয়া মানে ক্লাছ আছে জানো ক্লাছ কৰে নে নকৰে 11টাৰ পৰা ক্লাছ আছে যদি ক্লাছ কৰে ক্লাছকে কৰিম আৰু যদি নকৰে আকৌ প্ৰেক্টিকেলখিনিকে কৰিম আৰু এইফালে মই ইয়াৰ প্ৰেক্টিকেলৰ পৰা আঁচ পাৰি আছোঁ আৰু এইটো অৱস্থা দেখিছেনে মোৰ বিচনাখনৰ এইফালে আঁচ পাৰিছোঁ এইফালে থৈছোঁ মানে মই গোটেইখন কাগজ আৰু গোটেইখন অৱস্থা নাইকিয়া হৈ আছে এইবোৰ আধা লিখিলোঁ আজি বহুতকেইটা পেজে লিখিলোঁ বাৰু আৰু এইখিনি চব আঁচ পাৰি থৈছোঁ কাৰণ আৰু বহুতখিনি কৰি পেলাই আছে মানে এতিয়া আমি খাম ভাত মানে দেউতা আহিছিলে আৰু এয়া ছাগলী মাংস লৈ আহিছিলে এৰি থৈ গৈছে আৰু এতিয়া আমি ভাত খাম গতিকে খাই লওঁ আৰু এয়া ভাত পানী খাই মেলি মই ক্লাছ কৰিলোঁ মোৰ জাষ্ট ক্লাছে হৈছে মানে 11:45 পৰাই ক্লাছ কৰিছোঁ 1:45 হৈ গ'ল এতিয়া ক্লাছ শেষ হ'ল তাৰপিছত এতিয়া নাজানো কি কৰোঁ হয় শুম পঢ়িবতো এতিয়া নোৱাৰোঁ বাৰু পঢ়িলে মন নাই ইমান দেৰি ক্লাছ কৰিলোঁ যায় এতিয়া পঢ়িব নোৱাৰোঁ চাগে শুম নহ'লে মোবাইলকে চাওঁ আৰু কি হয় আৰু এয়া হৈছে একেবাৰে সন্ধিয়া মই পিছবেলা সময়ত ক্লাছ কৰাৰ পিছত আৰু একো নপঢ়িলোঁ শুলোঁ আৰু শুই উঠি এয়া সন্ধিয়া ফাৰ্ষ্টে এয়া এডুকেশ্যন পঢ়িলোঁ আৰু তাৰপিছতে এয়া আকৌ জিঅ'গ্ৰাফী প্ৰেক্টিকেল কৰিলোঁ মই ৰাতিপুৱা উঠি অকল ইংলিছ লিখিলোঁ বেলেগ একো পঢ়া নাই অলপমান ইংলিছ লিখিলোঁ আৰু এতিয়া স্কুল আছে যিহেতু এতিয়া গা পা ধুই স্কুললৈ ওলাম আৰু এয়া এতিয়া আমি খাম ভাত এখন বাৰ থালি আৰু এখন মোৰ মানে ময়ো স্কুল যাম আৰু এইফালে বাও আজি ঘৰলৈ যাব ঘূৰি আহিব বাৰু বাকী এতিয়া আমি খাই লওঁ আৰু এয়া বাই মোক চুলি গুঠি দিছে আৰু মই নাজানো কি কথা পাতি আছিলোঁ মানে কিবা কথা এটা কৈ আছিলোঁ বহুত কথা পাতি আছিলোঁ দুইজনীয়ে বাকী এতিয়া মই স্কুললৈ ওলাওঁ মই যাম স্কুল আৰু বাইদেউ যাব ঘৰলৈ বাই বাই গাইজ বাজেহে ঘৰলৈ গৈছিলে যে আহিলে আৰু এইটো বায়ে ঘৰৰ পৰা কমলা লৈ আহিছে মানে এইবাৰ আমাৰ ফাৰ্ষ্ট লাগিছে কেইটা লাগিছে হৈলেই নেকি চব এটা লৈ আহিছে বাকীটা পকা নাই এইটো পকা নাই কিন্তু খাম এইটো জলকীয়া লগাই খাম আৰু এইটো দেখিছেনে ইমান বেছি ধুনীয়া লাগিছে গোটেইটো ড্ৰাই ফ্ৰুটছ অ' মাই গড এইটো বহুত টেষ্টি হ'ব খাবলৈ বায়ে খাই আহিছে আৰু এইটো মোলৈ লৈ আহিছে বহুত ধুনীয়া এইবোৰ আলমণ্ডছ হয় চব আছে এইটো মজা লাগিব খাই চকলেট নিব ছাইডত এইবোৰ অলপ অলপ চকলেট আছে ৱাও দিছ ইজ ভেৰি প্ৰিটি খায়ো ভাল লাগিব আপোনালোকে খাইছে নেকি বাৰু জনাবচোন দেই আৰু এয়া কমলাটো যিহেতু কেঁচাই আছিলে সেইকাৰণে মই ভাবিলোঁ নিমখ জলকীয়া লগাই খাই দিওঁ আৰু বাকী এয়া মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু খাই লওঁ
সন্ধিয়া মই স্কুলৰ পৰা আহি সেয়া খাই বৈ মেলি শুলোঁ আৰু শুই উঠি এয়া সন্ধিয়া ফাৰ্ষ্টে মই ছ'চিয়লজি পঢ়িলোঁ আৰু তাৰপিছতে আকৌ এডুকেশ্যন পঢ়িলোঁ। পঢ়ি কৰি হোৱাৰ পিছত ৰাতি আমি খালোঁ গাহৰি ভাত। বাকী আজিৰ ভিডিঅ'টো আছিল ইমানেই, বাই।